হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালনে? মোৰো ভালেই। এয়া যিহেতু আজি বিহু, সেইটো কাৰণে বিহু খাবলৈ মামীহঁতৰ ঘৰলৈ আহিছিলোঁ। এয়া মামীহঁতৰ ঘৰত আহি পালোহি। যিহেতু গৰম, সেইটো কাৰণে ভিতৰত নাই বহা, বাহিৰতে বহি আছোঁ। এয়া মামীহঁতে চাহ তাহ বনাইছে খাবলৈ। এইপিনে বিহু এযোৰ আহিছে, দেখাইছোঁ ৰ'ব আপোনালোককো। দেখি নাচো নাচোহে লাগিছে পাই। যিহেতু বিহু আজিকালি ঘৰে ঘৰে নামাৰে, সেইটো কাৰণে দেখি বহুত ভাল লাগিছে বিহু যোৱা। সেইটো কাৰণে বোলো ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ। খুৰীহঁতৰ ঘৰত ইমান ধুনীয়াকৈ কপৌ ফুল কেইপাহ ফুলি আছে, ছিঙিবলৈ মনেই যোৱা নাই। এপাহ ল'ম বুলি ভাবিও নল'লোঁ। এয়া আমি বিহু খাই বৈ আহিলোঁগৈ মামীহঁতৰ ঘৰৰ পৰা। যিহেতু আজি মানুহৰ বিহু নচাকৈতো থাকিব নোৱাৰি ন। বছৰেকত বিহু এবাৰেই আহে, সেইটো উৰুঙা কৰিব নোৱাৰি। সেইকাৰণে আমি ৰাতি জেং বিহু এযোৰ উলিয়াম, নাচিম। এতিয়া 5টা বাজি গ'লে বিহু গাম, যিহেতু বিহু হিচাপে। শুনিছোঁ এতিয়া কুলিয়ে মাতি আছে, এই গছজোপাতে আছে। আপোনালোককো দেখাম, চাই থাকক আপোনালোকে। এয়া বিহুলৈ ওলাইছোঁ, যাওঁ এতিয়া বিহু মাৰিবলৈ। দেখাই আছোঁ আপোনালোককো, ব'লক। আমাৰ বিহু সন্ধ্যা জিন্দাবাদ, জিন্দাবাদ। বিহু সন্ধ্যা গাইজ, কালি বিহু নাচি অহা অলপ দেৰি হ'ল, সেইটো কাৰণে ভিডিঅ' বনোৱা নহ'লে। আৰু মই পাহৰিও থাকিলোঁ বাৰু যে মই ভিডিঅ' বনাই আছিলোঁ। সেইটো কাৰণে আজি ভিডিঅ'টো বনাই দিছোঁ। বেয়া ৰ'দ দিছে, সামৰিবলৈ বোলো সামৰি দিওঁ ভিডিঅ'টো বনাই। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।